थाम नं श्रीरामपुर बियाबनि MCLA सजल सिंह बिथाङा 1 नं माथियापारा गामिनि गोरिब निखावरिफोरनो कम्बल राननानै होदों। बिसायख'थिनि उनाव ओनसोलाव रायजोआ गाव गावनि खामानियाव मुखुब जानानै थानाय समावनो सजल सिंह फाउन्डेसननि दैदेनगिरि एबा 3 नं श्रीरामपुर बियाबनि MCLA सजल सिंह बिथाङा दिनै 1 नं माथियापारा गामियाव गोरिब सुबुंफोरनो गांफा गांफायै कम्बल राननानै होदों। सजल सिंह बिथाङा गामिनि मासिगिरि आरो सोरखारि मावख'गिरिफोरा जुदि गोरिब सुबुंनिफ्राय खामानि मावनायनि मुङाव रां दाबियोब्ला आरो गोरिब नखरनिफ्राय जाख्ल'योब्ला गोख्रों राहा लानाय जागोन होननानै बिबुंथि लाखिदों। আগৰ চৰকাৰে সাৰ্টিফিকেট বিক্ৰী কৰে হয়নে নহয়? আপোনালোকে ভোটো দিব, আকৌ দুখীয়া মানুহে এটা কাগজ সাৰ্টিফিকেট আনিব গ'লে পইচা দিব লাগে। এইটো আমাৰ তাত নচলিব। মই কৈ দিছো আমাৰ চেয়াৰমেন সকলক যে পইচা ল'ব নোৱাৰিব। যদি পইচা লয় মোৰ তাত কমপ্লেইন আহে, মই তেতিয়ালে চেয়াৰমেন কাটিব লাগিব। কিন্তু মই খোজা নাই যে চেয়াৰমেন কাটি দিম বুলি। কিয় কাম কৰি আছে? আপোনালোকৰ এজন মহিলা মানুহ, মহিলাসকলৰ ভাল হ'ব হয়নে নহয়? সেইকাৰণে মই আপোনালোকক কৈছো, কিবা কামত গ'লে চেয়াৰমেনৰ তাত পইচা দিব নালাগে, কিবা বস্তু আহিলে পইচা দিব নালাগে। কোনোবা যদি পইচা লৈছে আপোনালোকে প্ৰতিবাদ কৰিব, লগে লগে আপোনালোকে যদি কোনোবা কয় এই আমাৰ এইটো চিলাই মেচিন আহিছে 500 টকা দে, আপোনালোকে প্ৰতিবাদ কৰিব। লগে লগে মিডিয়া মাতিব, মিডিয়া ভাইসকলক মাতি লগে লগে ফেচবুক আজিকালি সোশ্যাল মিডিয়াত দি দিব। তাৰপিছত মই একশ্যন ল'ম। কিয় আজি আমাৰ বস্তুবিলাক আহে দুখীয়া মানুহৰ কাৰণে। আমি যদি দুখীয়াৰ পৰাই পইচা ল'বলগীয়া হয় তেতিয়াহ'লে আমি কিহৰ চৰকাৰ, কিহৰ কাৰণে আমাক প্ৰতিনিধি বনাইছে আপোনালোক? এইকাৰণে মই আপোনালোকক কৈছো যে যিকোনো ক্ষেত্ৰত কামত আহিব। চেয়াৰমেন বাইদেউ আছে আৰু আমাৰ ইয়াত মেম্বাৰসকল আছে, আমাৰ পৰা ভিচিডিচি বডি আছে, উপৰিও আমাৰ এই সাদিৰ আলী মুন্সি ভাই আছে। তো আমাৰ যিসকল ইয়াত উপস্থিত আছে সবকে মই ধন্যবাদ দিছো। আৰু মই এইটো ক'ব খুজিছো যে আপোনালোকে এতিয়া আমি অলপ চাৰি আমি খ্ৰীষ্টমাছৰ কাৰণে আপোনালোকক মইতো আগত নাজানো যে আমাৰ বড়ো বাইদেউসকল আছে। এতিয়া আজিকালি আদিবাসী সকলে লুঙ্গি পাঞ্চি বহুত কম পিন্ধে এতিয়া। তো মই এইকাৰণে লুঙ্গি পাঞ্চি এবাৰ বাদ দিছো। লাষ্ট টাইম লুঙ্গি পাঞ্চি দিছিলো, তো বহুতে মোক কৈছে এই লুঙ্গি পাঞ্চি আজিকালি আমি নিপিন্ধো বেছি, আপুনি আমাক শাড়ী দিব বুলি কৈছে। তো সেইকাৰণে আৰু আমাৰ আদিবাসী আমাৰ এই মাৰ্চিলা বাইদেউ একেতেও চেয়াৰমেন হয়, একেতেও কৈছে সবে শাড়ী পছন্দ কৰে। তো মইতো নাজানো, নহ'লে মই আপোনালোকৰ কাৰণে স্পেচিয়েল আনিলোহেঁতেন। এইবাৰৰ কাৰণে মই আপোনালোকক ক্ষমা খুজিছো। আৰু নেক্সটত আপোনালোকে যি আছে যিমান পৰিবাৰ আছে মই নেক্সটত ট্ৰেডিশ্যনেল ড্ৰেছ দিম আপোনালোকৰ কাৰণে স্পেচিয়েল মই কৈছো। আৰু আজি আপোনালোকে সবে অহাৰ কাৰণে মই ধন্যবাদ দিছো। আৰু এইখিনি কৈ মই মোৰ চুম বক্তব্য ইয়াতে শেষ কৰিছো। আৰু এইটো আমাৰ